নমস্কাৰ, মই বৰ্তমান আছোঁ চতিয়াল গাঁৱৰ ভাস্কৰ্য মন্দিৰদাৰ ঘৰত। খন্তেক সময়ৰ পাছতে এই ঘৰখন বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব। আপোনাক ভাস্কৰ্য মন্দিৰদাৰ হাতেৰে প্ৰাণ পাই উঠা গায়ন বায়ন, গুৰু আসন আৰু সিংহাসনকে আদি কৰি আজি খন্তেক সময়ৰ পাছত নিজ নিজ বৈকুণ্ঠ ধামলৈ স্থানান্তৰ কৰি লৈ যাবহি ভক্তপ্ৰাণ ৰাইজে। এয়া মনোজ দায়ে সাজু কৰিছে সিংহাসন ভাগ। চতিয়াল বহুৱাবাৰী গাঁৱৰ ৰাইজে গায়ন বায়ন স্থানান্তৰ কৰি লৈ যাব তেওঁলোকৰ নামঘৰলৈ। তাৰ পাছত আহি আছে মুখৰগড় গাঁৱৰ বাকী ৰাইজ। এয়া প্ৰাঞ্জলৰ পৰা জানিব বিচাৰিছোঁ, গায়ন বায়নৰ প্ৰতিমূৰ্তি তোমালোকৰ নামঘৰলৈ লৈ যাবা, তুমি কি ক'বা এই মুহূৰ্তত? গুৰুজনাৰ সৃষ্টি গায়ন বায়নৰ যি প্ৰতিমূৰ্তি, এয়া আমাৰ চতিয়াল বহুৱাবাৰী গাঁৱৰ নামঘৰ প্ৰাংগণৰ যি বাটচৰা, সেই বাটচৰা ভাগত আমি স্থাপন কৰিবৰ কাৰণে আমি গায়ন বায়নৰ প্ৰতিমূৰ্তি আমাৰ গাঁৱৰ মাজলৈ নিবলৈ আহিছোঁ। নিৰ্মাণ কৰিছে আমাৰ এগৰাকী জনপ্ৰিয় ভাস্কৰ্য শিল্পী, চতিয়াল গাঁৱৰ নিবাসী প্ৰয়াত ভৱেন হাজৰিকা বৰদেউতাৰ সুযোগ্য পুত্ৰ ভাস্কৰ্য মঞ্জিত। গতিকে আমাৰ চতিয়াল বহুৱাবাৰী গাঁৱৰ ৰাইজ, আই মাতৃ, যুৱক যুৱতী হৰিনামে মুখৰিত কৰি এই পবিত্ৰ দিনটোত, এই পবিত্ৰ মুহূৰ্তত মাংগলিক যাত্ৰাৰ মাজেৰে আমি আহিছোঁ মনজিৎ হাজৰিকা দাদাৰ বাসগৃহলৈ। তেখেতৰ এই বাসগৃহৰ পৰা আমি নিৰ্মীয়মান হোৱা আমি গায়ন বায়নৰ যি প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তি আমি আমাৰ গাঁৱলৈ নিম। গতিকে ইতিমধ্যে সকলোৱে গম পাইছে যে তেখেতৰ যি কৰ্মৰাজি ইমান সৰ্বাংগ সুন্দৰ। আমাৰ সিংহাসন, গুৰু আসন, বৰ্তমান সময়ত এনেধৰণৰ কিছুমান আমাৰ গুৰুজনাৰ সৃষ্টি আমাৰ গায়ন বায়নকে ধৰি বিভিন্ন নিৰ্মাণ কৰি দিছে। এনেও তেখেতৰ নিৰ্মাণ সঁচাকৈ শলাগ ল'বলগীয়া। গতিকে আশা ৰাখিছোঁ চতিয়াৰ এগৰাকী প্ৰতিভাৱান যুৱক, তাক বৰ্তমানে অসমে চিনি পাইছে। তেখেতৰ যি সৃষ্টিৰাজি এয়া ভাৰতবৰ্ষৰ বিভিন্ন স্থান ভাৰতৰ পৰা বাহিৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে তেখেত সদায় সুস্থ হৈ থাকক, দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এনেধৰণৰ যি তেখেতৰ আচলতে পিতৃৰ প্ৰথম আছিল আচলতে প্ৰয়াত ভৱেন হাজৰিকা বৰদেউতাৰ কৰ্ম, তাৰপিছত তেখেতে এই দায়িত্ব ল'লে আৰু সঁচাকৈ শলাগ ল'বলগীয়া, ধুনীয়া হৈছে। আৰু আজি আমাৰ এই গায়ন বায়নৰ যি প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তি আমি আমাৰ গাঁৱৰ আমি নামঘৰৰ বাটচৰাত আমি স্থাপন কৰিম। ধন্যবাদ। এয়া প্ৰাঞ্জললৈ ধন্যবাদ জনালোঁ। আমাৰ গতিকে শ্ৰদ্ধাৰ আজন্ম শিল্পী প্ৰয়াত ভৱেন হাজৰিকা দেৱৰ বাসগৃহত আমি উপস্থিত হৈছোঁ। জয় জয় তেখেতক স্মৰণ কৰিছোঁ। আৰু আপোনালোকক সকলোৱে জানে আমি ইয়াতে আহিছোঁ আমাৰ চতিয়াল বহুৱাবাৰী গাঁৱৰ যি বাটচৰা আছে, সেই বাটচৰা ভাগলৈ আমাৰ গাঁৱৰ পৰাই উঠি গৈ বাঘমাৰীত নিগাদী হোৱা আমাৰ অতিকে শ্ৰদ্ধাৰ ফুলেশ্বৰ শইকীয়াদেৱ, তেখেতে আমাৰ নামঘৰলৈ ইয়াৰ আগতে জয় বিজয় এভাগ আগবঢ়াইছিল। এতিয়া পুনৰ তেখেতে গায়ন বায়ন এভাগ আগবঢ়াইছে। এই গায়ন বায়ন ভাগ আমি ৰাইজে চিন্তা চৰ্চা কৰি এই গাঁৱৰ উদীয়মান যুৱক শ্ৰদ্ধাৰ ভৱেন হাজৰিকাদেৱৰ যোগ্য উত্তৰাসুৰী পুত্ৰ আটাইকেইজনৰ কথাই কৈছোঁ মই। বিশেষকৈ ভাস্কৰ্য মঞ্জিত
হাজৰিকা, সঞ্জীৱ হাজৰিকা জান আৰু প্ৰাণজিৎ, তেওঁ শংকৰী শিল্পী বৰ্তমান সাধনা কৰি আছে শিল্পৰ। গতিকে আটাইকেইগৰাকীলৈকে মই জয়তে আমাৰ প্ৰয়াত ভৱেন্দ্ৰৰ যি কৃষ্টি ধৰি ৰাখিছে তাৰ বাবে আমি তেওঁলোকক শলাগ জনাইছোঁ। আৰু আমি আপোনালোকে সকলোৱে জানে অকল অসমৰে নহয় সমগ্ৰ ভাৰততে তেওঁলোকৰ সুনাম আৰু ভাৰতৰ বাহিৰত বিদেশতো তেওঁলোকৰ সুনাম বিয়পি পৰিছে। সেয়া আমি সৌভাগ্য বুলি ভাবিছোঁ আৰু ভৱিষ্যতে আমি ৰাইজৰ ফালৰ পৰা আমি তেখেতক আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে তেওঁলোক বহু দূৰ আগবাঢ়ি যাওক, তেওঁলোকৰ সাধনাত সফল হওক, এইখিনি আশীৰ্বাদ জনাইছোঁ। আৰু আমি গায়ন বায়ন ভাগ নিয়াৰ প্ৰাক মুহূৰ্তত তেখেতসকলক আমি সমূহীয়াভাৱে ৰাইজৰ তৰফৰ পৰা অকণমান শ্ৰদ্ধা জনাব বিচাৰিছোঁ। আমাৰ সন্মুখলৈ আমাৰ মৰমৰ জান আৰু দাদুক আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। দুয়োজনাকে এখন ফুলাম গামোচাৰে আমাৰ ইয়াৰ মৰম জনাব বিচাৰিছোঁ। আমাৰ মনজিৎ দাদুক এখন ফুলাম গামোচাৰে ৰাইজৰ ফালৰ পৰা আমাৰ বায়ন ৰূপৰাম বৰা দিব শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছোঁ। জ্যেষ্ঠ ভাতৃ আমাৰ জানক, আমাৰ সম্পাদক পুষ্প বৰাদেৱে আৰু খেলৰ গায়ন বৰাই এয়া আমাৰ মৰম। আৰু আমি তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি ৰাইজে যি তেখেতসকলক অৰিহণা আগবঢ়াইছে অৰিহণাটো মানে আগবঢ়াই দিবৰ কাৰণে মনজিৎ দাৰ হাতত প্ৰাণ পাই উঠা এই গায়ন বায়ন স্থানান্তৰ কৰি লৈ যাব চতিয়াল গাঁওবাসীৰ ৰাইজে। সবিশেষ মনজিৎ দাই জনাব লগা কথা। আৰু আমাৰ এনেধৰণে সত্ৰীয়া সংস্কৃতি, শিল্প সংস্কৃতি, আমাৰ গুৰুজনাৰ যি লক্ষ্য উদ্দেশ্য এনেধৰণে প্ৰচাৰ প্ৰসাৰ হ'ব। আৰু আমাৰ এই ধৰণৰ শিল্প সংস্কৃতিত আপোনালোকৰ যি সহযোগিতা, অসমবাসী ৰাইজ, ভাৰতবাসীৰ ৰাইজে আমাক যি ধৰণৰ মৰম চেনেহ কৰিছে, এয়া আমাৰ মূলধন হ'ব। থেংক ইউ। আজি ভিডিঅ'টি অকণ দীঘলীয়া হ'ব। এতিয়া আহিব মুখৰ ঘৰৰ পৰা ভক্তপ্ৰাণ ৰাইজ তেওঁলোকৰ সিংহাসন ভাগ লৈ যাবলৈ।
পৰম গৌৰৱান্বিত এইকাৰণে আমি নিজেও আত্মসন্তুষ্টি লাভ কৰিছোঁ। এইটো কাৰণে আমাৰ নিকটৱৰ্তী প্ৰতাপগড় চাহ বাগিচাৰ আজি জনগোষ্ঠীয় লোকসকলে আমাৰ এই গুৰুজনাৰ সংস্কৃতি আপোন কৰি লোৱাৰ যিটো মানস, এই মানসটো আমি সুযোগীয়ে অন্তঃকৰণেৰে আৰু ইয়াৰ মাজত আমি তেখেতসকলক আমি ঠাই দিছোঁ। এই সংস্কৃতিটো যেন অতি ভৱিষ্যতে সমন্বয়ৰ সৈতে হৈ যাওঁ। এইসকল আমাৰ ভাই বন্ধু, এইসকল আমাৰে লোক, এইসকলৰ মাজত আমাৰ গুৰুজনাৰ সংস্কৃতিক আমি একতাৰ দলেৰে সমস্ত অসমত আমি বসবাস কৰাৰ যিটো এই প্ৰেৰণা আপোনাৰ সমস্যাই আমাক দান কৰিছে, ইয়াৰ কাৰণে আমি কোটি কোটি বাৰ আপোনালোকৰ নমস্কাৰ জনাইছোঁ। আমি আশা কৰোঁ আজি জনগোষ্ঠীয় লোকসকলে গুৰুজনাৰ যি আদৰ্শক আদৰণি জনাইছে, আমি তেখেতসকলৰ লগত একাত্মভাৱে আমি সহযোগিতা আগবঢ়াব লাগিব। নতুন ভৱিষ্যতে আমাৰ অসমখন আমাৰ জাতিটো আমি শক্তিশালী ৰূপত প্ৰকাশ কৰাৰ যিটো আজি দেখা পাইছোঁ, ই এক শুভ লক্ষণ বুলি কৈছোঁ। ইয়াতকৈ আৰু পৰম সৌভাগ্যৰ কথা আৰু একো নাই। সেয়েহে আপোনালোকৰ সমস্তৰ আশীৰ্বাদ আমি ধৰ্মলৈ যেন পাওঁ। নতুন ভৱিষ্যতে যেন আমি গুৰুজনাৰ সংস্কৃতি আৰু আমাৰ জাতীয় সংহতি ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি একেলগে বসবাস কৰাৰ ক্ষেত্ৰত একেখন নামঘৰৰ মজিয়াতে একেলগে প্ৰসাদ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপোনালোকে যি মানে আজি প্ৰেৰণা দিছে, আজি জনগোষ্ঠীসকলক আমি অশেষ ধন্যবাদ জনাইছোঁ। সেইকাৰণে আমি একাত্ম হৈছোঁ, আজি এক হৈছোঁ, একেলগে আমি বহি প্ৰসাদ খোৱাৰ যিটো ব্যৱস্থা আজি তেখেতসকলে আপোনালে আগবঢ়াইছে। আমি ইয়াতে হ'লে আমাৰ গুৰুপুথি থাকিব, এই গুৰুপুথিসমূহ আপোনাৰ সমস্যাই আমাক দেখুৱাই দিব আৰু আশীৰ্বাদ কৰক। আমি যেন ভৱিষ্যতৰ দিনত আগুৱাই যাব পৰা এয়াহে আশা কৰিছোঁ। কৃষ্ণ বান্ধি পাৰ ভৈলা মহা
সরাসর মায়ারা কল্পিত সুযোগিন নাম হরি কেবল নিগুণ মাত্র সমস্ত গুণময় এতেকে জানিয়া তোমার নামক মই এতেকে জানিয়া তোমার নামক মাত্র করলে তার কৃপাময় আজি এই সমস্তই তেৰাৰ গৃহত এই নৱনিৰ্মিত গুৰু আসন ভাগ ইয়াত তেওঁলোকে নিৰ্মাণ কৰিছে আৰু ইয়াত যি কৰা কৰ্তা যিটো কোনোবাখিনিত অপৰাধ হৈছে সমস্ত অপৰাধ মাৰ্জনা কৰি আৰু লগতে যিসকল শিল্পীয়ে এই গুৰু আসন ভাগ গঢ়িলে তেৰা সমস্ত ভগৱন্তই আয়ুষত বিঘিনি শূন্য কৰি আগলৈও এইদৰে এই কৰ্মভাগত গতি হ'বলৈ ভগৱন্তই তেৰা সমস্ত শক্তি দি ভক্তি প্ৰাপ্ত কৰিব সেনেকৈ তুমি তিনিগৰাকীকে আমাৰ প্ৰতাপগড় মুখগড় নামঘৰ কমিটিৰ তৰফৰ পৰা অকণমান মৰম যাচিবলৈ আগবাঢ়িছে, গতিকে এয়া প্ৰথমে মঞ্জিতক জনাব। আজি বৈকুণ্ঠপুৰীত উপস্থিত মোৰ শ্ৰদ্ধাৰ ৰাইজসকল, প্ৰতাপগড় চাহ বাগিচাৰ সমূহ কৰ্মকৰ্তা প্ৰমুখে সকলো বিষয়ববীয়াসকল, আজি আমি অতি আমাৰ কাৰণে এটা শুভদিন, কিয়নো আমাৰ গৃহত আজি এনেধৰণৰ ভকত ৰাইজৰ পদধূলা পোৱাটো আমি যথেষ্ট কৃতজ্ঞ হৈছোঁ এই ক্ষেত্ৰত। আৰু এই গোটেই পৰিকল্পনা পৰিস্থিতি আমাৰ আজি যেনেধৰণে আমি কামভাগ কৰিবলৈ পাৰিলোঁ, প্ৰথমে মোৰ বন্ধু তেওঁ যোগাযোগ কৰিছিলে, তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ মনোজৰ পৰা আদি কৰি গোটেই যিটো টিম সকলোখিনিৰ লগত আমি বিনিময় কৰি আজি এটা নিৰ্দিষ্ট পৰিসৰত আহি উপস্থিত হৈছোঁ। আৰু আটাইতকৈ ভাল লগা কথা যে গুৰুজনাৰ যি প্ৰধান উদ্দেশ্য আছিলে যে বিভিন্ন ভাষা ভাষীৰ লোক একত্ৰিত কৰি আমাৰ শংকৰী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ হকে যেনেধৰণৰ তেওঁ যি ভূমিকা পালন কৰি আহিছিলে, আজি সেইটো আমাৰ আমি আজি কাৰ্যত উপনীত হৈছোঁ। আৰু এয়াই হৈছে আমাৰ গুৰুজনাৰ শক্তি। আৰু আপোনাক ক'বলৈ মই পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। এনেধৰণৰ আমাৰ ঐক্য ভাতৃত্ববোধ সমিলমিল সকলো একেলগ হৈ থাকিম। আমাৰ বৰ অসম গঢ়াৰ ক্ষেত্ৰত আমাৰ সকলো ধৰণৰ ভাষা ভাষীৰ লোক একত্ৰিত হৈ গুৰুজনাৰ যি কলা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিম বুলি আমি আশাবাদীৰে পুনৰবাৰ সকলোলৈ মই সেৱা জনাইছোঁ। আপোনালোকক অৰ্পণ কৰিম সামাজিকভাৱে। আপোনালোকে ধৰি ধৰি উৰুলি কি আছে আৰু সমস্ত বাইদেউ সব বজাতে
দেখুৱাব গৈ আছোঁ। কেইটোকে গুৰুজনাৰ সৃষ্টি আজি ভক্তপ্ৰাণ ৰাইজে আনন্দ উল্লাসৰ মাজত নিজৰ স্থানলৈ গৈ আছে। গৰুটি গাঁও পাৰ হৈছে। আমাৰ গাঁৱৰ ধ্ৰুৱ তেখেতৰ যথেষ্ট সহায় কৰিছে প্ৰশাসনৰ ফালৰ পৰা। যাত্ৰাৰ পথত ভক্তপ্ৰাণ ৰাইজে সেৱা জনাইছে। প্ৰতাপগড় আৰু মুখৰগড়বাসী ৰাইজে তেওঁলোকৰ সিংহাসন ভাগ লৈ গৈ আছে। এয়া আনন্দ উল্লাসৰ মাজত ভক্তপ্ৰাণ ৰাইজ মুখৰগড়লৈ যাত্ৰা কৰিছে। এয়া ধ্ৰুৱ আমাৰ গাঁৱৰে, তেখেতে প্ৰশাসনৰ ফালৰ পৰা আহি যথেষ্ট সহায় কৰিছে আমাৰ এই যাত্ৰা পথত। কৃষ্ণ গুৰুজনাৰ সৃষ্টি এনেদৰেই গোটেই পৃথিৱীতে বিয়পি পৰক, তাৰে কামনাৰে বা সকলৰ ওচৰত সেৱা জনালোঁ আৰু ভিডিঅ'টো লাইক কৰি আগলৈ শ্বেয়াৰ কৰি দিব বুলি অনুৰোধ জনালোঁ। কৃষ্ণ 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 বাপ কৃষ্ণ। এয়া মনজিৎ দা গৈ আছে সিংহাসন স্থাপনৰ কাৰণে। মনোজ দা ভাল লাগিছে। শেষলৈকে ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে আগলৈ শ্বেয়াৰ কৰি দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চাই থাকিব নিশ্চতীয়ান ইউটিউব চেনেল।